নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল সপোনৰ কিটচেনলৈ স্বাগতম। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি পুনৰবাৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ ওচৰলৈ আহিলোঁ। আজি মই বনাবলৈ লৈছিলোঁ খুৰমা। ভাবিলোঁ ভিডিঅ' কৰি আপোনালোকক দেখুৱাওঁ। আহকচোন তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ, আপোনালোকে চাই থাকিব। আজি মই বনাবলৈ লৈছোঁ খুৰমা। খুৰমা বনাবৰ বাবে মই লৈছোঁ 1.5 কাপ ময়দা, লগত লৈছোঁ এচামুচ বেকিং পাউডাৰ আৰু অকণমান বেকিং সোডা। এতিয়া ইয়াতে 3 চামুচমান ৰিফাইন তেল দিছোঁ আৰু খুব ভালদৰে হাতেৰে ময়দাখিনি মিলাই লৈছোঁ। ৰিফাইন তেল কম হোৱাত পুনৰ আৰু 2 চামুচ ৰিফাইন তেল দি দিছোঁ। পুনৰ ময়দাখিনি খুব ভালদৰে মিলাই লৈছোঁ আৰু এনেদৰে হাতত লাডু বান্ধি যোৱালৈকে আমি ৰিফাইন তেল দি মিলাই ল'ব লাগিব। এতিয়া 1 কাপ ঠাণ্ডা পানী লৈছোঁ আৰু এই ঠাণ্ডা পানী অলপ অলপকৈ দি মই ময়দাখিনি মঠি ল'ম। এয়া মোৰ ময়দাখিনি মঠা হৈ গ'ল। এতিয়া এই ময়দাখিনি মই সমানে 4 ভাগ কৰি 4টা বল বনাই ল'লোঁ। এতিয়া এই বলকেইটা মই এটা এটাকৈ ৰুটি বেলাৰ দৰে বেলি যাম, কিন্তু ৰুটিতকৈ অলপ ডাঠ হ'ব। এয়া মই এনেদৰে এখন বেলি ল'লোঁ। ৰুটিতকৈ অলপ ডাঠকৈ বেলিছোঁ। এয়া চাওক। এতিয়া এখন ছুৰীৰ সহায়ত মই খুৰমা আকাৰত ৰুটিখন কাটি যাম। এয়া মই এনেদৰে খুৰমাখিনি কাটি ল'লোঁ। আপোনালোকে খুৰমাখিনি নিজৰ পচন্দ মতে কাটিব পাৰিব। এনেদৰে মই গোটেইকেইখন ৰুটি বেলি খুৰমাখিনি কাটি ল'লোঁ। এতিয়া এখন কেৰাহীত মই ৰিফাইন তেল গৰম কৰি ল'লোঁ আৰু তেলখিনি গৰম হোৱাত কাটি লোৱা খুৰমাখিনি অলপ অলপকৈ দি গ'লোঁ। গেছটো ল' ফ্লেমত ৰাখি খুৰমাখিনি লৰাই লৰাই ৰঙচুৱা হোৱালৈকে ভাজি ল'লোঁ। এয়া খুৰমাখিনি ৰঙচুৱা হৈ আহিছে আৰু এতিয়া খুৰমাখিনি কেৰাহীৰ পৰা এখন প্লেটলৈ টুকি ল'ম। এইখিনিতে এটা কথা কওঁ যে যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব। তেতিয়া আপোনালোকে মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক পাই থাকিব আৰু মই দিয়া নতুন নতুন ভিডিঅ'সমূহ চাই থাকিবলৈ পাব। এয়া মোৰ গোটেইখিনি খুৰমা ভজা হৈ গ'ল। এতিয়া মই চাটনি বনাবৰ বাবে 1 কাপ চেনি আৰু আধা কাপ পানী লৈছোঁ আৰু এখন কেৰাহীত মই প্ৰথমে আধা কাপ পানী দি দিছোঁ আৰু তাৰ পাছত চেনি কাপো তাতে দি মিলাই লৈছোঁ। চেনি আৰু পানীখিনি হেতাখনেৰে খুব ভালদৰে লৰাই আছোঁ আৰু এইখিনি সময়ত গেছটো মিডিয়াম ফ্লেমত ৰাখিছোঁ। এয়া খুব ভালদৰে চেনি আৰু পানীখিনি পাগ হৈ উঠিছে। চেনি পানীখিনি এডাল তাঁৰ অহালৈকে ভালদৰে উতলাই ল'লোঁ। এতিয়া ইয়াতে ভাজি থোৱা নিমকিখিনি দি দিলোঁ। এইখিনি সময়ত গেছটো অফ কৰি লৈছোঁ আৰু হেতাখনেৰে খুব ভালদৰে লৰাই আছোঁ। খুব ভালদৰে লৰাই থাকিব লাগিব, নহ'লে ইটো গাত সিটো লাগি আঠা হৈ যাব আৰু যদি ভালদৰে লৰাই থাকোঁ তেতিয়া গোটেই খুৰমাখিনি এটা এটা হৈ যাব। এয়া চাওক, চেনি পানীখিনি ক্ৰমান্বয়ে ঠাণ্ডা হৈ আহিলে আৰু খুৰমাখিনিও এটা এটা হৈ আহিলে। একেৰাহে হেতাখনেৰে লৰাই থকাৰ বাবে খুৰমাখিনি এটা এটা হৈ ফচফচীয়া হৈ গ'ল। এয়া মোৰ খুৰমাখিনি বনাই হৈ গ'ল আৰু ঠাণ্ডা হ'লত খুৰমাখিনি মই এনেদৰে এটা বাউললৈ সজাই ল'লোঁ। এতিয়া এই খুৰমাখিনি আমি চাহৰ লগত পৰিৱেশন কৰিম। মই এনেকৈয়ে বনালোঁ। আপোনালোকেও বনাই চাবচোন, কেনে হয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ।